হাই ফ্ৰেণ্ডছ, আজি 5 তাৰিখ আৰু আমি সকলোৱে ৱেইটিং কৰি আছোঁ 9টা বজালৈ, কাৰণ আজি মোদীজীয়ে কৈছে যে আজি সকলোৱে বন্তি জ্বলাব লাগে আৰু আমাৰ দেশৰ শান্তিৰ কাৰণে সকলোৱে অলপ সময় 9 মিনিট সময় চিন্তা কৰিব লাগে। গতিকে মই আজি ৱেইটিং কৰি আছোঁ, এতিয়া 9টা বাজিব আমি বন্তি জ্বলাম বুলি। সকলো ৰেডিয়ে হৈ আছে, আপোনালোকক মই দেখাই দিম। এয়া আমি বন্তি ৰেডি কৰি ৰাখিছোঁ আৰু মমো জ্বলাম, আপোনালোকক দেখাই যাম বাৰু। এতিয়া কেইটা বাজিছে মই আপোনালোকক সেইটো ফাৰ্ষ্টতে দেখাম। এতিয়া 9টা বাজিবলৈ 5 মিনিট আছে আৰু আমি সকলো ৰেডি হৈ আছোঁ। 9টা বজাৰ লগে লগে মম চম জ্বলাম, মম বন্তি সকলো জ্বলাম। আৰু আপোনালোকে জ্বলাইছে নাই মোক কমেণ্ট কৰি জনাবচোন। এতিয়া 9টা বাজিলে আৰু আমি চাকি জ্বলাওঁ, যিহেতু টৰ্চ লাইট জ্বলাব পাৰি বুলি কৈছে। টৰ্চ লাইট হওক, এনেকুৱা লাইট হওক, সেয়া জ্বলাব পাৰি বুলি কৈছে। সেয়া সহায়ত আমি এতিয়া বন্তি জ্বলাই আছোঁ। সেয়া মায়ে জ্বলাই আছে, এয়া বন্তি জ্বলাই আছে আৰু এফালৰ পৰা লাইট বন্ধ কৰি কৰি গৈ আছোঁ ঘৰত। সেয়া আৰু আপুনি কি হয়তো জ্বলাইছে, যিসকলে জ্বলাইছে মোক কমেণ্ট কৰি জনাব। এয়া আমাৰ মায়ে জ্বলাই আছে বন্তি। Mana malam sundo? এতিয়া বন্তি গছ লগাই লৈছে আৰু মমখিনিও লগাব। আৰু এতিয়া বাহিৰ য'ত ভিতৰত যোনখিনি ঠাইত দিব লাগে সেইখিনি দিবৰ কাৰণে লৈ যাওঁ। তো আপোনালোকে জ্বলাই আছে চাগৈ, সকলোৱে জ্বলাব আৰু নিজৰ লগতে দেশৰ কাৰণে, দহৰ কাৰণে অলপ সময় ভাবিব, যাতে কৰোণাই আমাক আক্ৰান্ত কৰিব নোৱাৰে, আমি কৰোণাৰ পৰা বাচি থাকিব পাৰোঁ। গতিকে সেই কথাই আপোনালোকে সকলোৱে চিন্তা কৰক আৰু অলপ সময়, বেছি টাইম নহয়, 9 মিনিটে আপোনালোকে জ্বলাওক। আৰু ৰাখিব কৈছে, সেইটো কাৰণে টিভি লগাই ৰাখিছোঁ আমি। আৰু এতিয়া চাওক, দেখাই আছোঁ আপোনালোকক। এয়া জ্বলাইছোঁ, এয়া ঘৰৰ যি মেইন দুৱাৰ ফ্ৰণ্টত এনেকৈ দুগছি বন্তি দিছোঁ আৰু বাকীখিনি ভিতৰত দিম। ভিতৰত মানে দুৱাৰমুখে দিম বুলি ভাবিছোঁ। তো চাই যাওক আৰু আপোনালোকে জনাবচোন কোনে ক'ত কেনেকৈ বন্তি দিলে। তো ভাল লাগিব আপোনালোকে কেনেকৈ ক'ত দিলে মই জানিব পাৰিলে। লগতে টিভিত এতিয়া হেমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই ভাষণ দি আছে আৰু কৈ আছে কৰোণা ভাইৰাছৰ সম্পৰ্কে, আমি তাত চাই আছোঁ। ঘৰত চব লাইট যিহেতু অফ কৰি দিলোঁ, তো মমৰ পোহৰতে মুখখন দেখালোঁ অলপ। আৰু এয়া চব জ্বলাই আছে বন্তি। মই দেখাই গৈ আছোঁ বাৰু প্ৰতিটো ৰুমত কেনেকৈ বন্তি জ্বলাইছোঁ, কি কৰিছোঁ। তো আপোনালোকেও ক'ব, কিন্তু কমেণ্ট কৰিব নাপাহৰিব। মই হাতত এডাল মম লৈ লৈছোঁ, যিহেতু দেখাব লাগিব। এয়া প্ৰথমৰ ৰুমটোত আৰু পদূলিমুখত নহয়, একচুৱেলি পদূলিমুখত ক'লে ভুল হ'ব। আমাৰ ঘৰৰ মেইন দুৱাৰ মুখত যেনেকৈ দিছিলোঁ আপোনালোক দেখালোঁ। তো এতিয়া ভিতৰত যাওঁচোন, ভিতৰত কেনেকৈ লগাইছে, ক'ত লগাইছে চাই যাওক। প্ৰতিটো ৰুমতে দিয়া হৈছে, আপোনালোক দেখাই যাম। ইয়াত এয়া মম লগাইছোঁ এইটো ৰুমত, আৰু এইটো ৰুমতো এডাল মম লগাইছোঁ। তাৰপিছত মই হাতত এডাল মম লৈ আহিছোঁ, বিকজ নহ'লে দেখাবৰ কাৰণে প্ৰব্লেম হ'ব। আৰু এতিয়া চাৰিওদিশে উৰুলি ধ্বনি উঠি গৈছে আৰু ফ্ৰণ্টৰ ৰুমত গৈ পেলাই মই আপোনালোক শুনাম, উৰুলি চাম। সকলোৱে সেৱা কৰা বিজি, ময়ো সেৱা কৰোঁ। এতিয়া মই ভিডিঅ'টো ইয়াত ষ্টপ কৰি মই সেৱা কৰোঁ, নহ'লে মই এতিয়া মাহঁতৰ পৰা ধুলাই খাম এতিয়া। উৰুলি শব্দই মুখাৰিত হৈ পৰিছে। ক্লাছ আৰু বন্তি চবফালে উজ্বলি উঠিছে। 9 মিনিট কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ। সেই মম জ্বলি আছে, চাওক মই নোমোৱা নাই, নিজে নুমাই যাব। তো কৰিলোঁ প্ৰাৰ্থনা, নাজানো
ভগৱানে আমাৰ প্ৰাৰ্থনা শুনে নে অতখিনি মানুহে প্ৰাৰ্থনা কৰিছে হয়তো ভগৱানে নিশ্চয় শুনিব তো আশা কৰোণা ভাইৰাছে যাতে আমাক একো অনিষ্ট নকৰক তো যিখিনি হৈছে কৰোণা ভাইৰাছ তেওঁলোকৰ কৰোণা ভাইৰাছ ভাল হওক তো আজি আছিল সিমানেই যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকে জনাবচোন আপোনালোকে লং টাইমৰ সময়ত ঘৰত থাকি কি কৰিছে মোৰ জানিবলৈ আপোনালোকে কি কৰিছে বহুত মন গৈছে আৰু মই কি কৰিছোঁ মই এটা ব্লগিং কৰি আপোনালোক দেখাব চেষ্টা কৰিম তো আজিলৈ আছিল ভিডিঅ'টো ইমানেই আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰোঁতে ওচৰতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ জয় আই অসম